আজি ৰাতিপুৱাই অলপ বেলেগ কাম কৰি আছোঁ। কিয় কৰি আছোঁ, কি কৰি আছোঁ আপোনালোকে ভিডিঅ'টি চালে গম পাব। আৰু আজিৰ ভিডিঅ'টি অলপ বেলেগ ধৰণৰ হ'ব, আপোনালোকে চাই থাকিব। স্কুলৰ প্ৰথম দিন ন? নমস্কাৰ দিয়া একবাৰ, নমস্কাৰ দিয়া। নামটো কৈ দিয়া। তোমাক এতিয়া নতুন কাপোৰ দিম দেই, এনেকুৱা দিম, এনেকুৱা দিম। এতিয়া চাইকেলখন মই উলিয়াই লৈছোঁ আৰু এয়া ৰাতিপুৱাই আৰম্ভণি কৰিছোঁ ভিডিঅ'টি। কাম বন আজৰি হৈ লৈ এতিয়া মই যাব ওলাইছোঁ। কলৈ যাম আৰু এতিয়া আপোনালোকে মোৰ লগে লগে গৈ থাকক। আৰু আজি আপোনালোকক আমাৰ গাঁৱৰ গাঁৱলীয়া পৰিৱেশৰ মাজেৰে লৈ গৈ আছোঁ এঠাইলৈ। আৰু আপোনালোকে কলৈ গৈ আছোঁ ভিডিঅ'টি শেষলৈকে চাই থাকিলে গম পাব। আৰু এইখন আমাৰ গাঁৱৰ ছাতাবাৰী প্ৰাথমিক বিদ্যালয়খন পালোঁ। আৰু ইয়াতে আছে 4 তাৰিখে হোলী উৎসৱ আৰু 4 তাৰিখৰ পিছদিনা অৰ্থাৎ 5 তাৰিখে আছে আমাৰ ইয়াত বিহু। আৰু এতিয়া মই গৈ আছোঁ। এনেকৈ আহিলে গুণগুণাই আহোঁ মই গান গাই গাই। আৰু আজি প্ৰাৰ্থনাটো মনত পৰি আছে আৰু মই জোৰকৈ গাব পৰা নাই বাবে বহুদিন গাব পৰা নাই তেনেকৈ। আৰু এয়া মোৰ জেগা টুকুৰা আহি পালোঁ। আহিয়ে আজি কিবা এটা কাম আৰম্ভ কৰিছোঁ। 1ৰ পৰা 10লৈ মই সংখ্যাবোৰ লিখি গৈছোঁ। আৰু এয়া কালাৰটো কি বুলি কয়, মই প্ৰথমবাৰ ইউজ কৰিছোঁ আৰু ব্ৰাছ লাগিছিল, ব্ৰাছ নাই অনা। তাৰ কাৰণে আঙুলিৰে মই এনেকৈ ৰং দি আছোঁ। আৰু এনেকৈ বনাই লৈছোঁ। লৈ পেলাই এতিয়া মই কি কৰিম আপোনালোকে চাই থাকিব, চালে গম পাব। ছবি অঁকা, ৰং কৰা কামবিলাক কৰি ভাল পাওঁ যদিও কিন্তু যেতিয়াই তেতিয়াই কৰিবলৈ মন নাযায়। ঘৰত আৰু বেলেগ কামো থাকে। আৰু ইয়াতে আহি মই কামৰ আৰম্ভণি কৰিছোঁ। আৰু ক'ত কাম কৰি আছোঁ জানেনে? এয়া মই মোৰ অংগনবাড়ী কেন্দ্ৰত আহি ৰাতিপুৱাই ল'ৰা ছোৱালীখিনি আহি নোপোৱাৰ আগতে এইখিনি কাম ফটাফট কৰি লৈছোঁ। আৰু ইয়াৰ পৰা শিশুসকলক মই সংখ্যা ধাৰণা দিবলৈ, জ্ঞান দিবলৈ চেষ্টা কৰিম। আৰু আহি পোৱাৰ আগে আগে মই এইখিনি ৰেডি কৰি ল'ম বুলি ভাবিছোঁ। সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ এই 3 দিন অংগনবাড়ী কেন্দ্ৰত থাকিলোঁ। শিশুসকলক যিখিনি ট্ৰেইনিঙত শিকিছিলোঁ সেইবিলাক শিকাবলৈ চেষ্টা কৰিছোঁ। স্কুলৰ প্ৰথম দিন ন? নমস্কাৰ দিয়া একবাৰ, নমস্কাৰ দিয়া। নামটো কৈ দিয়া। তোমাক এতিয়া নতুন কাপোৰ দিম দেই, এনেকুৱা দিম, এনেকুৱা দিম। ড্ৰেছ পিন্ধি আহিবা। তুমি ক'বা নমস্কাৰ। আহা ইফালে আহা, কোৱা নমস্কাৰ ক'বা। নামটো কৈ দিয়া। তুমি ইউনিফৰ্ম পিন্ধি আহিবা দেই, এনেকুৱা কাপোৰ পিন্ধি আহিবা যে। পিন্ধিবা। আৰু আমি তাৰে গাম। তুমি কেনেকৈ তাৰে লগাইছা কৈ দিয়াচোন। তাৰে লালা কেনেকৈ গাইছা একবাৰ থিয় হৈছোন, মই কৈ আছোঁ। তুমি যদি এনেকুৱা কাপোৰ নিপিন্ধা মই তাৰে লালা নাগাম। মই গাম তুমি যদি পিন্ধা। তোমাৰ নতুন দিন ন? নতুন কাপোৰ পিন্ধিবা। দেখিছা? এইটো এটা বাকচ, 2, 1, 2, 1, 2, 3, এইটো 3। তুমি গুটিবিলাক এনেকে একফালৰ পৰা এটা ঠাই আছে নহয়, বুজিছা? আৰু ইয়াতে 1, 2 আৰু 1, 2, 3, 4 এনেকৈ দিবানে? কৰিবা।
এইবাৰ ইয়াতে দিয়া তুলুমণি ইয়াতে দিয়া এইবাৰ তাতে দিয়া এইবাৰ এইখিনি হৈছে আকৌ দিয়া জয় কোৱা খাৰুটো লৈ আহ এটা দিছে তোমাক খাৰু পাত লৈ আহা ঘৰত যাম যাও খাব খাবি ইয়াতে ইয়াৰ পৰা দি যোৱা চাৰি মুখেদি কৈ থাকিবা দেই কোৱা তুমি একফালৰ পৰা দি যোৱা এতিয়া চেণ্টাৰ বন্ধ কৰি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ইডাল গছ আছে আমাৰ ইয়াতে বহুত ডাঙৰ গছ আছে এয়া আৰু চাৰিওফালৰ পৰিৱেশটো আমাৰ এনেকুৱা ওচৰতে ৰাস্তা আছে এটা আৰু এইখন মোৰ পাচলি বাৰী ফুলো আছে কিবা কিবি অলপ আৰু এইটো চেণ্টাৰ এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ বন্ধ কৰি কেন্দ্ৰৰ পৰা আহি মই আজি আকৌ ঘৰলৈ গৈ আমাৰ অফিচলৈ আহিছিলোঁ এতিয়া অফিচত আহিছিলোঁ তাৰ পৰা চেণ্টাৰৰ পৰা আহি আৰু অফিচৰ কাম হ'ল এইটো ওপৰত আমাৰ অফিচটো আৰু এতিয়া যাওঁ ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ।